নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেল জিলমিল জোনাকলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ খুৰাৰ ল'ৰা মনৰ জন্মদিন, গতিকে আমি ঘৰতে জন্মদিনটো কেনেদৰে পালন কৰিলোঁ চাওঁ আহক। এয়া আমাৰ বাৰ্থডে বয়, সি ধুনীয়াকৈ ফটো মাৰিম বুলি হাঁহি মাৰি দিছে মিচিকিয়াই। হাই, এয়া আমাৰ মৰমৰ মায়ে পায়স বনাই আছে। ৱাও, পায়স হৈ গ'ল, দেখিবলৈ ধুনীয়া হৈছে কিন্তু। এয়া দিবলৈ গৈ আছে সকলোকে ভগাই। এইফালে মই এটা কেক বনোৱাৰ যোজা কৰি আছোঁ। এয়া আমাৰ খুৰীদেৱে মানে বাৰ্থডে কৰি মাকে ধুনীয়াকৈ জুইত মুৰ্গী মাংস বনাই আছে। এইফালে আকৌ আমাৰ ভণ্টি ধুনুৱে বেলুন ফুলাই আছে। মোৰ কেক বনোৱা হৈ গ'ল। কেকটো আমি অলপ চকলেটেৰে ডেক'ৰেশ্যন কৰি দেখিবলৈ ধুনীয়া কৰিলোঁ আৰু। তাৰপিছত আমি ৰুমটো বেলুনেৰে সজালোঁ। এয়া আমাৰ ককাৰ ফটো আৰু এইকেইটা মোৰ ফেভাৰিট পখিলা। হাই, এয়া আমি সকলোবোৰ কেক কাটিবলৈ ৰৈ আছোঁ। ভণ্টি, খুৰীদেউ আৰু আমাৰ বাৰ্থডে বয়। মই ফটো উঠি থকা বুলি সি আহি মোৰ ওচৰত প'জ দিছে। ভিডিঅ' কৰি থকা গম পোৱা নাই। এয়া আমাৰ দেউতা। কেক কাটিং হৈ গ'ল। সকলোকে খুৱাই দিয়া হৈছে। ইয়াত আমাৰ সকলো পৰিয়ালৰে মানুহ, প্ৰায়খিনি বাহিৰত আছে, যিখিনি ঘৰ আছে সেইখিনিৰে আমি জন্মদিনটো পালন কৰিছোঁ। এয়া আমাৰ আইতাই নাতিয়েকক কেক খুৱাই দিছে। তাৰপিছত আহিল মোৰ কেক খোৱাৰ পাল। সকলোৰে কেক খোৱা হৈ গ'ল। কেকটো খাবলৈ বোলে বৰ সোৱাদ হৈছে, সেইকাৰণে আমাৰ ভণ্টি নিজে লৈ লৈ খাই আছে। ময়ো কিন্তু খোৱাত কম নহয়। মই সৰুকৈ বনাইছিলোঁ, সেইকাৰণে সকলোকে দিবৰ কাৰণে সৰু সৰুকৈ কাটি ল'লোঁ। এই দিনটো এনেদৰে আমি খুব আনন্দৰে পালন কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব। ধন্যবাদ।